Hello friends, welcome to my channel. মই আজি আপোনালোকলৈ লৈ আনিছো এটা নতুন ৰেচিপি ঢেকিয়া আৰু বাদামৰ। ঢেকিয়াখিনিৰ মই অকল কুমলীয়া আগখিনি বাছি লৈছো। আৰু মই ইয়াতে লৈ লৈছো বাদাম অকণমান, পিয়াজ দুটা, মিঠাতেল 4 চামুচ আৰু ঘৰতে শুকোৱা জলকীয়াৰ গুড়া। আপোনালোকে বজাৰত পোৱা শুকান জলকীয়াও গুড়া কৰি ল'ব পাৰিব। প্ৰথমতে এটা কেৰাহীত পানী গৰম কৰিলো। পানীখিনি উতল আহিলে বাছি থোৱা ঢেকিয়াখিনি দি দিম। ঢেকিয়াখিনি খালি 2 মিনিটৰ কাৰণে বইল কৰিব লাগে। ফুল বইল হ'ব দিব নালাগে, অকণমান হাফ বইল হ'লে নমাই দিম। আপোনালোকে হাতেদি অকণমান টেপি চালে গম পাব। এইখিনি খুব বেছি টাইটো হোৱা নাই আৰু খুব বেছি কোমলো হোৱা নাই, মানে এইখিনি হাফ বইল হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি পানীখিনি টুকি ল'ম আৰু 20 মিনিটৰ কাৰণে ফেনৰ তলত থৈ দিম ঠাণ্ডা হ'বলৈ। ঢেকিয়াখিনি ঠাণ্ডা হোৱালৈকে মই এতিয়া বাকী বস্তুখিনি যোগাৰ কৰি ল'ম। প্ৰথমতে এটা কেৰাহীত বাদামখিনি ভাজি লৈছোঁ। এইখিনি মই গুড়া কৰি ল'ম আৰু একেটা কেৰাহীতে তেলখিনি 30 ছেকেণ্ডৰ কাৰণে গৰম কৰিম। একেবাৰে গৰম হ'ব দিব নালাগে। ঢেকিয়াখিনি ঠাণ্ডা হ'ল। এতিয়া মই ইয়াতে বাদামৰ গুড়াখিনি দি দিছোঁ আৰু ধুনীয়াকৈ মিহলাই লৈছোঁ। আৰু পিঁয়াজখিনিও বহুত মিহি মিহিকৈ গোল গোলকৈ কাটি লৈছোঁ আৰু এনেদৰে অকণমান ভাঙি ভাঙি ঢেকিয়া আৰু বাদামৰ লগত মিহলাই লৈছোঁ। ইয়াতে এতিয়া জলকীয়াৰ গুড়াখিনিও দি দিছোঁ আৰু মিহলাই লৈছোঁ। নিমখ সোৱাদ অনুসৰি দি দিছোঁ আৰু শেষত গৰম কৰি থোৱা তেলখিনি দি দিম ওপৰত এনেকৈ। সেয়া চাওক, আমাৰ ঢেকিয়া আৰু বাদামৰ পিটিকা তৈয়াৰ হৈ গ'ল। এইটো ৰেচিপি বিৰাটেই সহজ হয় আৰু খাবলৈও বিৰাট সোৱাদ হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিলে। মোৰ আজি এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।